স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি পথাৰত কঠীয়া আহিছিলোঁ। এইখিনি সময় ঘৰত এনে থকাতকৈ ভাবিলোঁ ৱাচিমৰ ঘৰৰ পৰা এপাক আহোঁগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। বহুত দিনৰ পৰাই মোৰ মনত এটা প্ৰশ্ন জাগি আছিলে যে মানুহ জনপ্ৰিয় কেনেকৈ হয়। মই বিশেষকৈ সাংস্কৃতিক দিশটোৰ কথাই কৈছোঁ। প্ৰতিভা থকা মানুহ বহুত আছে, বহুতে বহুত ভাল কাম কৰি আছে, কিন্তু সকলো জনপ্ৰিয় হ'ব নোৱাৰে। এইটো এটা বৃহৎ প্ৰশ্ন। গতিকে জনপ্ৰিয় হোৱাৰ মেইন কাৰণটো কি, মই সেইটো আজিলৈকে বুজি নাপালোঁ। কেতিয়াবা এনেকুৱা লাগে যে বিতৰ্কই মানুহক জনপ্ৰিয় কৰে নেকি। কথাটো একেবাৰে নুই কৰিব নোৱাৰি। এনেকুৱা দেখিছোঁ বহুত, যি বিতৰ্ক কণ্ট্ৰভাৰ্চি কৰাৰ ফলত বহুত পপুলাৰ হৈ যায়, কিন্তু ভাল কাম কৰিও বহুতে আজিলৈকে পপুলাৰ হ'ব পৰা নাই, নিজক পৰিচয় দিব পৰা নাই। কিন্তু মোৰ মতে এতিয়াও এনেকুৱা বহুত প্ৰতিভা লুকাই আছে যি বহুত ভাল কাম কৰি আছে, কিন্তু আজিও তাৰ প্ৰতিভাখিনি বিকাশ হ'বলৈ এখন উচিত মঞ্চ পোৱা নাই। কেতিয়াবা এনেকুৱা লাগে মানুহে যেন পপুলাৰ হ'বৰ বাবেই কণ্ট্ৰভাৰ্চি সৃষ্টি কৰে। আচলতে আজিকালি মানুহৰ চইচবিলাক বুজিবলৈ বহুত জটিল হৈ পৰিছে। মানুহে প্ৰকৃততে কি ভাল পায় একো ধৰিবই নোৱাৰি। কিছুমান টুলুঙা কামকে মানুহে বেছি আদৰিবলৈ দেখা যায়, যিটো মোৰ মতে ভাল লক্ষণ নহয়। এতিয়া ভাল কাম কৰা বহুত মানুহেই আছে যি প্ৰকৃত স্বীকৃতি পাব লাগে, সেই স্বীকৃতিটো কিন্তু তেওঁ পোৱা দেখা নাযায়। এনেই মিছাতে কিছুমান টুলুঙা কাম কৰি বহুত মানুহ জনপ্ৰিয় হৈ পৰিছে আজিকালি। এনেকৈ হ'লে বিশেষকৈ মই সাংস্কৃতিক ক্ষেত্ৰখনৰ কথাই কৈছোঁ। সাংস্কৃতিক ক্ষেত্ৰখনত সাধাৰণতে দেখিবলৈ পোৱা গৈছে বহুত টুলুঙা কাম অকস্মাতে জনপ্ৰিয় হৈ পৰে, কিন্তু ইয়াৰ বিপৰীতে ভাল কাম কৰা মানুহৰ সংখ্যা বহুত আছে, যিবিলাকে যিটো প্ৰকৃত স্বীকৃতি পাব লাগে, যিটো পাব্লিচিটি পাব লাগে, সেইটো কেতিয়াও নাপায়। আজি এটা টুলুঙা ভিডিঅ' হওক বা এটা টুলুঙা গান হওক মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে, আৰু মানুহবিলাকেও সেইটো যধে মধে শ্বেয়াৰ কৰে, কিন্তু ভাল কামবোৰৰ ক্ষেত্ৰত এইটো কৰা দেখা নাযায়। যদি আপুনি কিবা এটা সৃষ্টি ভাল পাইছে, যদি আপুনি সেইটো শুনি বা চাই আপলোড হৈছে, গতিকে আপুনি নিজৰ লগতে সেইটো আনৰ মাজতো শ্বেয়াৰ কৰিব লাগে। তেতিয়াহে সেই প্ৰকৃত শিল্পীজনে স্বীকৃতিটো পাব বা ভৱিষ্যতেও তেওঁ আৰু ভাল কাম কৰিবলৈ দুগুণ উৎসাহ পাব। বেয়া কাম এটা আপোনালোকে যিদৰে শ্বেয়াৰ কৰে, টুলুঙা মন্তব্য কৰি ভাইৰেল কৰি দিয়ে, সেইদৰে ভাল কামটোকো উচিত প্ৰশংসা কৰি তেনেদৰে যদি শ্বেয়াৰ কৰে, তেন্তে সাংস্কৃতিক ক্ষেত্ৰখনত বহুত ভাল কামৰ সৃষ্টি হ'ব। এইটো মোৰ ব্যক্তিগত অনুভৱ। আপোনালোকে কি ভাবে নাজানো। মই এটাই জানো যে ভাল কাম কৰি থকা শিল্পীসকলক প্ৰকৃত স্বীকৃতি দিবলৈ শিকক, তেতিয়াহে সাংস্কৃতিক ক্ষেত্ৰখন দিনক দিনে আৰু আগবাঢ়ি যাব। ৱাচিমৰ ঘৰলৈ আহিলোঁ। ই কিবা এটা খাবলৈ দিলেতো, কি আজি প্ৰথম খাইছোঁ নাজানো, সোৱাদটো কিবা বেলেগ লাগিছে। কি বস্তু এইটো? এইটো হয় আৰু কিবা এটা খাই চাওকচোন, টেষ্টটো কেনেকুৱা, বেলেগ ধৰণৰ টেষ্টটো। কি কৈছে নাজানো, আৰু যিহেতু আজি বহুত গৰম, সেইকাৰণে ই ক'লে এইটো খাই চাওকচোন বোলে ভাল লাগিব। ফিল ল'বলৈ খাইছোঁ আৰু ফিল ল'বলৈ খাইছোঁ, দেখা যাওক কি হয়। ৱাচিমে ক'লে গান এটা কম্প'জিশ্যন কৰি থোৱা আছে, পটককৈ লিখি দিয়ক। গানটো আছিফে গাব। এজন আছিফ এজন উদীয়মান ছিংগাৰ, বহুত ধুনীয়া গান গায়, ইতিমধ্যে কেইবাটা গান মুক্তি পাইছে। গতিকে গানটো লিখিলোঁ, এই গানটো খুব সোনকালেই মুক্তি দিয়া হ'ব। আমিতো শুনি ভালেই পাইছোঁ, এতিয়া আপোনালোকে কেনেকুৱা পায় নাজানো। আৰু কিবা ক'বা নেকি গানটোৰ বিষয়ে? গানটো ৱাচিমে খুব ধুনীয়াকৈ কম্প'জ কৰিছিলে। মানে ই বহুত ভাল গান বনাই আছে। মই ক'লোঁ যে তই চবৰ কাৰণে গান কৰি আছ, তই মোৰ কাৰণে গান এটা দে। ই দিনকৈ লাষ্টত 10 দিনমানৰ পাছত গান এটা দিলে বাৰু। গানটো খুব ধুনীয়া এটা কম্প'জিশ্যন দিছে, আৰু আমাৰ আজি ককাইদেৱে আজি খুব ধুনীয়াকৈ গানটো লিখি দিলে, আৰু গানটো আমাৰ বহুত ভাল লাগিছে। আশা কৰোঁ আপোনালোক সকলোৱে গীতটি ভাল পাব। আচলতে একেবাৰে আকস্মিক সৃষ্টি, হঠাতে লিখা গান। কম্প'জিশ্যনটো বাৰু ৱাচিমে আগতে কৰি থৈছিলে, ই মোক দিও থৈছিলে অৱশ্যে, মই শুনাহে নাছিলোঁ। আজি আহিলোঁ থাপ মাৰি বোলে গানটো আজি লিখকে। হঠাতে লিখা গান, কিন্তু এতিয়া দেখোন শুনি ভালেই লাগিছে। কি হয় দেখা যাওক। আৰু 10-15 দিনমান লাগিছে মোৰ এটা কম্প'জিশ্যন লওঁতে। কম্প'জিশ্যনটো দেৰি লাগিছে, কিন্তু সুজিতে এটা বিশেষ টেলেণ্ট আছে। বম লিখি দিয়ে, একদম জেগাতে বহি বম লিখি দিয়ে, এটা বিশেষ টেলেণ্ট আছে। মোৰ আগতে এটা ডায়লগ আছিলে, খাওঁতে গান এটা লিখি কমপ্লিট কৰি দিব। হাতীমূৰীয়া ৰক্স, এভৰিবডি ফ্লপছ। নাজানো আৰু কি, মনলৈ যিহে লিখি দিওঁ। এইটো আচলতে স্বীকৃতিটো ৰাইজেহে দিব। আজিলৈকে লিখিছোঁ, বহুত গানেই লিখিছোঁ, কিন্তু এতিয়ালৈকে স্বীকৃতি পোৱা নাই। বহুত গান লিখিছে, কিন্তু ঘপককৈ লিখি দিয়া টেলেণ্টটো বহুত কম মানুহৰ থাকে, বহুত ভাবি লিখে। কিন্তু সুজিতে সেই টেলেণ্টটো আছে,
সেইটো ভাল লাগে আৰু লিখক বুলি ক'লে লিখি দিয়ে আৰু আচলতে স্বীকৃতি যেতিয়া ৰাইজে দিব তেতিয়াহে গম পোৱা যাব যে এইটো প্ৰকৃততে টেলেণ্ট নে বেলেগ কিবা। গানটো লিখা হ'ল, কিন্তু আমি গোটেইকেইটাই ভাবি নামটো থিৰাং কৰিব পৰা নাছিলোঁ। অৱশেষত যিটো টাইটেলটো, গানটোৰ টাইটেলটো আমি ঠিক কৰিব পৰা নাছিলোঁ। অৱশেষত এটা নাম ঠিক হ'লগৈ। আমি নামটো সুবাসী ৰাখিছোঁ। আপোনালোকক অকণমান গানটো শুনাব বিচাৰিছোঁ, অন্তৰৰ পৰা তলত লগাই দিয়া। শুনকচোন আপোনালোকৰ কেনেকুৱা হৈছে। অকণমান শুনালোঁ, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু খুব কম দিনৰ ভিতৰতে আমাৰ ভিডিঅ' সহ ৰিলিজ হ'ব গানটো। ভিডিঅ'টো আমি এতিয়া পৰিকল্পনা কৰি আছোঁ কেনেদৰে কৰিলে ভাল হ'ব। গতিকে এসপ্তাহ 10 দিনৰ ভিতৰত আপোনালোকে গানটো পাব বুলি আশা কৰিব পাৰি আমি আশা কৰি আছোঁ পাম বুলি। গতিকে চাই থাকিব, আমাৰ আপডেটবিলাক এইটো চেনেলৰ যোগেদিয়ে দি থাকিম। চাহ খালোঁ, ইতিমধ্যে কামবোৰ কৰি প্ৰায় শেষ হৈছেগৈ। আৰু আচলতে সৃষ্টিবিলাক কৰি ভাল লাগে। যেতিয়া আপুনি কিবা এটা সৃষ্টি কৰে, সেই সৃষ্টিটোৰ সৈতে আপোনাৰ বহুত আশা জড়িত হৈ থাকে। আৰু সেই সৃষ্টিটো যদি মানুহে আদৰি লয়, তেতিয়া সেই সৃষ্টিকৰ্তাজনে মনত বহুত সুখ পায়। চাহ খালে নেকি? অঁ খালোঁ। গানটো লিখিব লাগিছিলে ন, এইটো কম্প'জটো। আকৌ কি গান? আৰু এটা আছে যে কম্প'জটো মই আপোনাক শুনাইছিলোঁ যে সেইটো লিখিব লাগিছিলে। সেইটো আকৌ মই কেনেকৈ লিখিম এতিয়া? এই লিখক একো নহয়, এইটো লওক, বহি কলম আনি দিছোঁ। পাগল নেকি এতিয়া? সুৰজিতে এটা বম টেলেণ্ট আছে, জেগাতে গান লিখি দিয়া টেলেণ্টটো আছে। এতিয়া মই বহি কলম আনি দিছোঁ, এটা চান্সতে ডান্স মাৰিব বিচাৰিছে। বহি আনিছোঁ, কলম আনি দিছোঁ। এতিয়া সুৰজিত হাতীমূৰীয়া ৰক্স এতিয়া গান ঘপককৈ আকৌ গান লিখিব কৈছে, এইটো কথা হ'ল নি এটা? অৱশেষত বহুত দিনৰ পৰা এটা কম্প'জ কৰি থোৱা গান এটা আছিলে, আৰু সেই গানটো লিখিবলৈ বহুত কষ্টৰে এয়া সুৰজিতাক মান্তি কৰালোঁ। তেখেতে গানটো লিখি আছে। এয়া ঘৰলৈ যাবলৈ ওলাইছিলে একচুৱেলি, ঘৰলৈ যাবলৈ নিদি গানটো লিখিবলৈ বাধ্য কৰালোঁ। এতিয়া এই গানটো লিখি আছে, আপোনালোকক অলপ দেখাই দিছোঁ। এয়া কাগজ কলম লৈ বহিছে আৰু ৰাইজ। ই মানে গানটো লিখাহে এৰিলে। যথেষ্ট ভাগৰুৱা হৈ আছিলোঁ আজি, নাজানো কি লিখিলোঁ। অকণমান চেষ্টা কৰিলোঁ এনেই লিখিবলৈ। আপোনালোকৰ গানটো সেইকাৰণে শুনা বুলি ভাবিছোঁ এপাক। শুনকচোন কেনেকুৱা হৈছে। এইটোৱে আছিলে। এনেই লিখিবলৈ চেষ্টা কৰিলোঁ, কেনেকুৱা হৈছে নাজানো। আৰু যদি কিবা ভুল হয় পিছত আকৌ কাৰেকশ্যন কৰিব লাগিব। গতিকে আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। ইয়ালৈ আহিছিলোঁ, ভাবিলোঁ ব্লগ এটাকে বনাওঁ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে নতুন ভিডিঅ'ৰ কাৰণে চেনেলটো চাই থাকিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।